আৰু এতিয়া ন্যায় প্ৰদান কৰাৰ এটা সময় আহিছে। গতিকে যেনেকৈ লাডাখ আৰু জম্মুৰ ক্ষেত্ৰত ভাৰত চৰকাৰে গঠন কৰিব লাগে। ইয়াৰ দ্বাৰা এই অঞ্চলৰ সৰ্বাংগীন উন্নয়ন, এই অঞ্চলৰ যি অৰ্থনৈতিক ৰাজনৈতিকভাৱে যি আমাৰ অধিকাৰ এইটো ভাৰত চৰকাৰে প্ৰদান কৰিব লাগে। আৰু আমাৰ যি সাংবিধানিক অধিকাৰ আৰ্টিকল 2 আৰু 3 এটা ৰাজ্য গঠন কৰিবৰ কাৰণে সংবিধানৰ লিপিবদ্ধ আছে। সেই লিপিবদ্ধ থকা যি সাংবিধানিক যি অনুচ্ছেদ তাৰ দ্বাৰা ভাৰত চৰকাৰে বা মোদী চৰকাৰে অমিত শ্বাহ ডাঙৰীয়াই সিদ্ধান্ত লৈ পেলাই দীৰ্ঘদিনীয়া যি বড়ো সমস্যা এই বড়ো সমস্যা সমাধান কৰিব লাগে। আজি কোন দল বা কোন সংগঠন আপোনাৰ লগত একেলগে সহযোগ কৰিছে? নাই, নিখিল বড়ো ছাত্ৰ সন্থা, NDP প্ৰগ্ৰেছিভ, NDP ৰঞ্জন ডিমাৰী আৰু PGSABM আমি যৌথভাৱে আমি এই কাৰ্যসূচী হাতত লৈছোঁ। আৰু ইয়াত ওদালগুৰি জিলা, বাক্সা জিলা, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ পৰা ইয়াত প্ৰায় 50,000ৰো অধিক বড়ো সমস্যা সমাধানৰ কাৰণে ৰাইজে এইবাৰ সমাধান বিচাৰিছে। আৰু শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ভাৰত চৰকাৰে সমাধান কৰক। আমি কোনো হিংসা বিচৰা নাই, আমি কোনো হিংসাৰ পথেৰে আমি পথ লোৱা নাই। তো আমি বিচাৰিছোঁ যে আলোচনাৰ মাধ্যমেৰে গণতান্ত্ৰিক পন্থাৰে আন্দোলনৰ যি আৱাজ, আন্দোলনৰ যি ভাষা এইটো ভাৰত চৰকাৰে বুজি পাব লাগে আৰু অতি শীঘ্ৰে বড়ো সমস্যা সমাধানৰ কাৰণে আগভাগ ল'ব লাগে। ধন্যবাদ জ্ঞাপন। আৰু পোনে পোনে যাবলৈ আমি চেষ্টা কৰিছোঁ। আৰু এয়া এইদৰে একচুৱে আজি হাজাৰ হাজাৰ আজিলৈকে বড়ো চৰকাৰে পদক্ষেপ ল'ব লাগিব। দীৰ্ঘদিনীয়া সংগ্ৰাম শ্বহীদ হ'ব লগা হয়, 20,000 অধিক মানুহ দূৰত যাব লগা হয়। আজি নিজৰ দেশতে নিজৰ সংস্কৃতি, নিজৰ পৰিচয় জীয়াই ৰখাৰ কাৰণে সংবিধান থকা স্বত্বেও সংগ্ৰাম কৰি থাকিব লগা হৈছে। তো সেইকাৰণে আজি বিশাল ৰেলীৰ দ্বাৰা পুনৰ অসম চৰকাৰ, ভাৰত চৰকাৰক আমি সকীয়াই দিছোঁ। ভাৰত চৰকাৰক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে বড়ো সমস্যা সমাধান কৰিব লাগে। যেনেধৰণে তেখেতসকলে সংবিধানৰ এটা এমেণ্ডমেণ্ট আনি পেলাই আজি জম্মু কাশ্মীৰক দ্বিখণ্ডিত কৰি পেলাই 2টা ইউনিয়ন টেৰিটৰী বনালে। লাডাখ তেখেতসকলে ইউনিয়ন টেৰিটৰী সৃষ্টি কৰিলে, জম্মু এটা ইউনিয়ন টেৰিটৰী সৃষ্টি কৰিলে। আৰু তেখেতসকলে কৈছে যে তাত জম্মু কাশ্মীৰৰ নাগৰিকৰ স্বাৰ্থত কৰিছে, তাত শান্তি ৰক্ষাৰ স্বাৰ্থত কৰিছে, তাত নিৰাপত্তা আৰু এতিয়া ন্যায় প্ৰদান কৰাৰ এটা সময় আহিছে। গতিকে যেনেকৈ লাডাখ আৰু জম্মুৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কৰিছে, অতি শীঘ্ৰে বড়োসকলৰ ক্ষেত্ৰতো, অসমৰ ক্ষেত্ৰতো একে পলিচি তেখেতসকলে এডপ্ট কৰিব লাগে। আৰু বড়োসকলক হিষ্টৰিক যিটো জাষ্টিছ, যে ঐতিহাসিক যি ন্যায় সেইটো দিব লাগে বুলি আমি চৰকাৰক দাবী জনাইছোঁ। পুনৰবাৰ আমি আহিছোঁ জইন একশ্যন কমিটিৰ বিষয়ববী আছে, আমি তেখেতৰ ওচৰত যাম। কি ক'ব আজি আপোনালোকৰ হাজাৰ হাজাৰ লোক ইয়াত? আমি ভাৰত চৰকাৰলৈ আমি এইমাত্ৰ বাৰ্তা পঠাবলৈ খুজিছোঁ যে সোনকালে বড়োলেণ্ড সমস্যাটো সমাধান কৰিছোঁ। 5 বছৰ रहस्य फोटो लागने
হা